ৰাসূলে নিজৰ ফালৰ পৰা কৈ কোৱা নাছিল আৰু ইমানখিনি হোৱাৰ পিছত শুনাৰ পিছত জনাৰ পিছত বুজাৰ পিছত যে কোৰআন মোতাবিক জীৱন যাপন নকৰিলে এই সকলক আল্লাহ পাকে কিয়ামতৰ দিনা অন্ধ বনাই কবৰৰ পৰা উঠাব নাউজুবিল্লাহ নপৰে নে অন্ধ হোৱাৰ মন আছে তেন্তে এবাৰ কওক নাউজুবিল্লাহ তাৰমানে আল্লাহ আমাক বচাওক ইনশাআল্লাহ কোনোবাই নচলে তেন্তে তেওঁৰ জিন্দগী দুনিয়াবী সুখ পৰ্যন্ত আল্লাহ কাঢ়ি লয় আৰু আখিৰাতত আল্লাহ পাকে অন্ধ বনাই উঠাব ক'ত আছে কুৰানতে আছে আল্লাহ এলান কৰিলে ওয়ামান আরাদা যিকৰি ফাইন্না লাহু মাঈশাতান দাকা ওয়া নাহশুরুহু ইয়াওমাল কিয়ামাতি আমা ক্বালা রাব্বি লিমা হাশারতানি আমা ওয়া ক্বাদ কুনতু বাসীরা আল্লাহ পাক রব্বুল ইজ্জতে এলান করিলে কিয়ামতের দিনা কিয়ামত নহয় প্রথমে দুনিয়া ওয়ামান আরাদা যিকরি ফাইন্না লাহু মাঈশাতান দাঙ্কা যে কুরআন না মানিব যে কুরআন না জানিব কুরআন মোতাবিক জীবন যাপন নকৰিব আল্লাহ পাকে তেওঁৰ ব্যক্তিগত জীৱনৰ পৰা সামাজিক জীৱনৰ পৰা সুখ শান্তি কাঢ়ি ল'ব সুখ শান্তি কাঢ়ি ল'ব চাবচোন টকা পইচা বেছি হৈ গ'ল সব নহয় কিছু সংখ্যক আছে তো বিল্ডিঙত থাকে বালাখানাত থাকে কিন্তু টোপনিৰ টেবলেট নোখোৱাকৈ টোপনি মাৰিব নোৱাৰে তাৰমানে আল্লাহ সুখ কাঢ়ি লৈছে কাৰণ আল্লাহক পাহৰি গৈছে দ্বিতীয়টো ক্ষতি দুখ আল্লাহে ক'লে বিপৰীতে নাহশুৰুহু ইয়াওমাল কিয়ামাতি আমা আৰু কিয়ামতৰ দিনাই বান্দাক যেতিয়া আমি কবৰৰ পৰা উঠাম কিয়ামতৰ দিনা উঠাম পুনৰ উত্থান কৰাম তেতিয়া আল্লাহ পাক ৰব্বুল ইজ্জতে এই সকলক অন্ধ বনাই কবৰৰ পৰা উঠাব কক নাউজুবিল্লাহ অন্ধ বনাই উঠাব তেতিয়া আমি কম ও আল্লাহ ক্বালা রাব্বি লিমা হাশারতানি আমা ওয়া ক্বাদ কুনতু বাসীরা আল্লাহ আমি দুনিয়াত দেখিছিল চকুৰে দেখা পাইছিল চকুৱালা আছিল আজি কিয় অন্ধ হৈ গলো আল্লাহ ক'ব ক্বালা কাযালিকা আতাতকা আয়াতুনা ফানাসিতাহা ওয়া কাযালিকাল ইয়াউমা তুসা তুমি দুনিয়াত থাকতে আমি ইমাম পঠালো আমি রাসূল পঠালো আমি কোরআন পঠালো আমি কালাম পঠালো আমি মাওলানা পঠালো আমি বক্তা পঠালো তুমি কোরআন শুনিলা তুমি কোরআন জানিলা তুমি কোরআন বুঝিলা কিন্তু নামানিলা অর্থাৎ আতাতকা আয়াতুনা ফানাসিতাহা বলো ইয়া রাব্বি ইন্না কওমি ইত্তাখাযু হাযাল কুরআনা মাহজুরা আল্লাহ রাসূলে কবো ইয়া রাব্বি হে মোর আল্লাহ এই সকল বান্দা এই সকল লোক এইটো কওমে আপনার কোরআন শুনিছিল আপনার কোরআন জানিছিল আপনার কোরআন বুঝিছিল কিন্তু কোরআনৰ অবমাননা কৰিছিল বিৰুদ্ধাচৰণ কৰিছিল আল্লাহৰ ৰাসূলে যদি কাৰোবাৰ বিৰুদ্ধে কেছ কৰে তেন্তে তেওঁলোকে আৰু কৰবাত গৈ বাচিব পাৰিব নোৱাৰিব ফাঁচি যাব ইমান ফায়দা তাৰ কাৰণে কোরআনৰ পিনে আহক কোরআন পঢ়ো কোরআন বুঝো কোরআনত সব রাখিছে আল্লাহ পাকে এটা আখৰ পঢ়িলে আলিফ এটা আখৰ আল্লাহ কয় কোরআনৰ এটা আখৰ পঢ়িলে আল্লাহ পাকে 10টা সওয়াব দান কৰে সূরা কুল হুয়াল্লাহ যদি কোনোবাই পঢ়ে তেন্তে আল্লাহ পাক রব্বুল ইজ্জতে একবার সম্পূর্ণ কোরআন খতম করার সওয়াব দান কৰে সুবহানাল্লাহ আমি কোরআন থৈ দিলো আৰু থৈ মানুহ মৰিলে খতম পঢ়া কিতাপ বনালো তাবিজ বনোৱা কিতাপ বনালো এয়া নহয় মুৰ্দা মানুহৰ বাবে কোরআন নহয় জিন্দা মানুহৰ বাবে হয় মুৰ্দা মানুহৰ বাবে বাৰু ঠিক আছে খতম পঢ়িছে কোনোবা হাফিজ সাহাবৰ দ্বাৰা মাদ্ৰাছাৰ তালেবাৰ দ্বাৰা পদ্ধতি যদি সুন্নত মোতাবিক হয় তো ঠিকই আছে তাত সব পাব কিন্তু আমি সাধাৰণতে উদাহৰণ হিচাপে যদি বুঝো এতিয়া আমি চাও আল্লাহ কৈছিল নামাজ পঢ়িবা আমি বেছিভাগে নপঢ়ো আল্লাহ কৈছিল হুদ নাখাবা বেছিভাগে খাইছো
আল্লাহে কৈছিল বেয়া অশ্লীল কামবোৰ নকৰিবা, আমি বেছিভাগেই কৰিছো। এতিয়া মই মোৰ কথা কওঁ, মই মৰি গৈছো, মই সুদো খাইছো, মই বেনামাজিও আছিলো। মোৰ ল'ৰা দুটাই কি কৰিলে, এই খুৰাদি মাদ্ৰাছাত আহি কেইজনমান ছাত্ৰ লৈ গ'ল আৰু লৈ গৈ ক'লে বোলে মোৰ আব্বা ইন্তিকাল হৈ গৈছে, তেওঁৰ ৰুহৰ মাগফিৰাতৰ কাৰণে এটা খতম কৰি দিওঁ। ভাল কথা, খতম এটা পঢ়িলে। এতিয়া আপুনি কওকচোন, সেই খতম কৰিলে 30 পাৰা গোটেই পঢ়িব নে নপঢ়ে? পঢ়িব। সেই 30 পাৰাৰ ভিতৰত নামাজৰ কথা, সুদৰ কথা আছে নে নাই? আছে। এতিয়া 30 পাৰাৰ ভিতৰত পঢ়িব সেই ছাত্ৰসকলে, তালেবাসকলে, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহা ওয়া যাৰু মা বাকিয়া মিনাৰ ৰিবা।